আত্মা সত্য আৰু আত্মা সনাতন মানে পবিত্ৰ এনেকৈ আমাৰ ঋষিমুনিসকলে যোগৰ ওপৰত ধ্যান দি আহিছে ধ্যানৰ ওপৰত বহুত ধ্যান দি আহিছে সুধৈৱ কুটুম্বকম যে আমি সকলোৱে হিন্দু মুছলমান শিখ ইছাই মিলি থাকি কেনেকৈ থাকিব পাৰোঁ আৰু সেইটো সম্ভৱ কেনেকৈ হ'ব যেতিয়া আমি আত্মিক দৃষ্টিত চাম মুঠ 140খন দেশত প্ৰায় 8,000 সেৱা কেন্দ্ৰ মহিলাৰ নেকি তেনেকুৱা নহয় আচলতে ইয়াত পুৰুষসকলৰো সমানেই ইয়াতে ভাগ আছে ব্ৰহ্মা কুমাৰীজৰ কোনো বেলেগ দৰ্শন বা ফিলচফি নাই যেনেকৈ আমাৰ হিন্দু সনাতনৰ যিটো লক্ষ্য পৰমাত্মা শান্তিৰ সাগৰ পবিত্ৰতাৰ সাগৰ সুখৰ সাগৰ জ্ঞানৰ সাগৰ শক্তিৰ সাগৰ আনন্দৰ সাগৰ যাৰ কাৰণে পৰমানন্দ নমস্কাৰ বন্ধুসকল আজি আমি আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত আলোচনা কৰিব খুজিছোঁ এই আজিৰ সমাজ ব্যৱস্থাত এই আধ্যাত্মিক চিন্তা অতিব প্ৰয়োজনীয় বিষয় হৈ পৰিছে আজি বস্তুবাদী সমাজ ব্যৱস্থাত মানুহ জীৱন ধাৰণত দিকভ্ৰান্ত হৈ পৰিছে এই আমি আধ্যাত্মিক বিষয়ত চৰ্চা কৰিবৰ বাবে আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছোঁ এগৰাকী সেৱিকা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এয়া সুমি বাইদেউ নমস্কাৰ ওম শান্তি ওম শান্তি প্ৰথমতে কওকচোন আজিৰ সমাজ ব্যৱস্থাত মানুহ যথেষ্ট ভাৰাক্ৰান্ত হৈ পৰিছে মানুহৰ দৈনন্দিন জীৱন প্ৰণালীত যিটো এক সামাজিক পৰিৱেশ হৈছে সেই পৰিৱেশত মানুহে জীৱন ধাৰণ কৰাই এক সমস্যাৰ সৃষ্টি হৈছে সেয়ে আপুনি কওকচোন এই আধ্যাত্মিক চেতনাই মানুহক এটা মাৰ্গদৰ্শন দিব পাৰেনে আজিৰ তাৰিখত হয় নিশ্চয়কৈ যেতিয়া আমি ইমান কৰ্মব্যস্ততাৰ মাজত ৰাতিপুৱাৰ পৰা গধূলিলৈকে দৌৰি আছো কিবা এটা পাবৰ বাবে কিবা এটা কৰিবৰ বাবে আৰু এইটো খুব প্ৰয়োজনীয় যিহেতু আমি এই কৰ্মময় সংসাৰখনত কৰ্ম কৰিবই লাগিব কিন্তু তাৰ মাজতে যদি আমি অলপ সময় আধ্যাত্মিক চিন্তা চৰ্চা ধ্যান আৰু এইটো যদি এড কৰি লওঁ মই ভাবোঁ যিমান আমি কৰিছোঁ ধৰি লওক 2 ঘণ্টাত কৰা কামখিনি আমি 1 ঘণ্টাত কৰিব পাৰিম বা আমি পুনৰ আকৌ কাম কৰিবৰ বাবে এটা ফূৰ্তি মনলৈ আহি থাকিব এক প্ৰকাৰে বৰ্তমান সময়ত মানুহৰ মনৰ শক্তি যাক আমি মনোবল বুলি কওঁ লাহে লাহে কমি গৈছে আৰু তাৰ মূল কাৰণটো হৈছে ক'বাত নহয় ক'বাত আধ্যাত্মিকতাৰ পৰা আমি বহুত দূৰ আঁতৰি আহিছোঁ আৰু খুব বেছি ভৌতিক জগতখনত ভৌতিকবাদী বস্তু যেনেকৈ আপুনি ক'লে তাৰ পিছত দৌৰাৰ কাৰণে কিন্তু আমি যিমান সফল ব্যক্তি দেখিছোঁ সেই সফলতাৰ আঁৰত কিন্তু আধ্যাত্মিকতা আছে মানে আপুনি ক'ব খুজিছে যে অতীতৰ যি দুষ্কৃতি তাৰ যদি অনুতাপ নাথাকে হয় বা ভৱিষ্যতৰ যি দুশ্চিন্তা সেই দুশ্চিন্তা যদি নাথাকে আৰু শান্তিময় এক বৰ্তমান যদি মানুহে যাপন কৰিব পাৰে তেতিয়া সেই আধ্যাত্মিক চেতনা বুলি সেই আধ্যাত্মিক চেতনা অলপ সময় আমি নিজৰ বাবে চিন্তা কৰিব পাৰোঁ নেকি নিজৰ মিন্স আত্মাৰ কথা নিজৰ মন বুদ্ধিৰ কথা मन में बसे हो राम होठों पे तेरा नाम सुख शांति दो हे भगवान सफल हो हर काम जीवन हो आराम से भरा आप ही हो मेरे राम আচ্ছা আপুনি এতিয়া কওকচোন এই আধ্যাত্মিকতা সম্পৰ্কত প্ৰজাপিতা ব্ৰহ্মা কুমাৰীয়ে
কি মানে দেখুৱা হয় আধ্যাত্মিক মানে আত্মাৰ বিষয়ে অধ্যয়ন আজি পৃথিৱীত যিমান কলেজ আছে ইউনিভাৰ্চিটি আছে যিমান শিক্ষা ব্যৱস্থা আছে সকলোতে আমি কিবা এটা শিক্ষা আমি ৰিচাৰ্চ কৰোঁ নহয়নে কাৰোবাৰ বিষয়ে কিবা বস্তুৰ বিষয়ে আকাশৰ বিষয়ে মাটিৰ তলত থকা বিভিন্ন পদাৰ্থৰ বিষয়ে এতিয়া কথা হ'ল আধ্যাত্মিকতাত আমি খন্তে সময় নিজৰ ভিতৰত থকা গুণ শক্তিসমূহক ৰিচাৰ্চ কৰা হয় যে who am I মইনো কোন মই ক'ৰ পৰা আহিছোঁ মোৰ ভিতৰত এনেকুৱা কি শক্তি আছে এইটো হৈছে আত্মাৰ বিষয়ে সত্য পৰিচয় মই কোন হয় আৰু এই শৰীৰটো যাক মই মোৰ বুলি কওঁ আচলতে বিনাশী ডেষ্ট্ৰয়েড হৈ যায় আৰু সেইটোহে সত্য যিটো কেতিয়াও বিনাশ নহয় তাৰমানে আত্মা সত্য আৰু আত্মা সনাতন মানে পবিত্ৰ আত্মাতে শান্তি প্ৰেম সুখ সোমাই আছে এতিয়া দিদি কওকচোন প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এই অনুষ্ঠানটো আচলতে কি আৰু এই অনুষ্ঠানৰ উদ্দেশ্য আৰু লক্ষ্য কি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এই বিদ্যালয় শব্দটোৰ পৰা এটা অনুমান কৰিব পাৰি এখন পাঠশালা বিদ্যালয়ত আমি যেনেকে বিভিন্ন ধৰণৰ শিক্ষা প্ৰাপ্ত কৰোঁ গ্ৰহণ কৰোঁ তেনেকে এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আমি আধ্যাত্মিক জ্ঞানৰ চৰ্চা কৰোঁ আৰু যাৰ মূল বিষয়টো হৈছে ধ্যান মেডিটেশ্যন আৰু ইয়াত আমি ইয়াক ৰাজযোগ মেডিটেশ্যন বুলি কওঁ আৰু যেনেকে ঈশ্বৰীয় শব্দটো আহিলে না ঈশ্বৰীয় শব্দ এটা আহিছে ইয়াতে এখন বিদ্যালয় স্বয়ং নিৰাকাৰ পৰম পিতা পৰমাত্মা যি আমাৰ সকলো মনুষ্য আত্মাৰ পিতা ঈশ্বৰ ভগৱান তেখেতে স্বয়ং নিজে স্থাপন কৰা ইয়াত আমি ঈশ্বৰৰ সম্বন্ধে কিছু কথা জানিব পাৰোঁ ধ্যান বা মেডিটেশ্যন সাধাৰণতে আমি ধ্যান বা মেডিটেশ্যন যিটো সকলো পন্থাই কৰে মানে আধ্যাত্মিক চেতনা বা আধ্যাত্মিক চিন্তা কৰা যিসমূহ পন্থা আছে বেলেগ বেলেগ ধৰ্ম সকলোৱে মেডিটেশ্যন কৰে এতিয়া আপুনি কওকচোন প্ৰজাপিতা ব্ৰহ্মকুমাৰী মেডিটেশ্যনৰ কিবা বেলেগ মানে এটা ব্যতিক্ৰমী হেৰি আছে মানে আমি যদি চাওঁ হাজাৰ প্ৰকাৰৰ মেডিটেশ্যন আছে বৰ্তমান সময়ত আৰু এইটো এতিয়া চবে অনুভৱ কৰিছে যে মেডিটেশ্যন বহুত দৰকাৰী হৈ পৰিছে এইটোতো সভ্যতা আৰম্ভণি পাই বহুতে মেডিটেশ্যন কৰি কিন্তু এতিয়া তাক বহুত বেছি মানে এতিয়া চাইন্সেও কৈছে ধৰি লওক এতিয়া যে কৰিব লাগে বাকী আমাৰ আধ্যাত্মিক গুৰুসকলে যেনেকে আমাৰ ঋষিমুনিসকলে যোগৰ ওপৰত ধ্যান দি আহিছে ধ্যানৰ ওপৰত বহুত ধ্যান দি আহিছে কিন্তু এতিয়া চাইন্সে সেইটো ধৰি লওক ডিক্লেয়াৰ কৰিছে যে মেডিটেশ্যন প্ৰয়োজনীয় মানে এটা থেৰাপি ৰূপেও সকলো সমস্যাৰ মূল মানে সমাধানৰ উৎস হৈছে এতিয়া মেডিটেশ্যন এতিয়া কথা হ'ল এতিয়া ৰাজযোগ মেডিটেশ্যন আপুনি যিটো ক'লে সেইটো বেলেগ নহয় কিন্তু এতিয়া চাওক আমাৰ শাস্ত্ৰসমূহতো কিন্তু যোগৰ কথা আছে ধ্যানৰ কথা আছে যেনেকে ঈশ্বৰৰ লগত আমি ধ্যান লগাব লাগে এতিয়া আমি যদি চাওঁ যোগ মানে সম্বন্ধ
দুটা বস্তু জইন কৰা যোগ। মানে কানেকশ্যন Connection. ন আৰু এতিয়া চাওক আমি যদি কওঁ ৰাজযোগনো কি যেনেকে আপুনি প্ৰশ্নটো সুধিছে বেলেগ নেকি আচলতে বেলেগ নহয় আমি এতিয়া প্ৰথমতে তাক তিনিটা ভাগত যদি ভাগ কৰোঁ ফাৰ্ষ্ট হ'ল ধৰি লওক ভৌতিক যুগ মিনছ এতিয়া যে আমি মাইক্ৰফোন লগাইছো নহয়নে তো আমাৰ শব্দটো ইয়ালৈ গৈছে তো বেটাৰী আমি চাৰ্জ কৰিছো তেনেকে আৰু কিছুমান বস্তু ধৰি লওক এতিয়া ফেনখন চলি আছে ইয়াৰ কানেকশ্যন বৰ্ডৰ লগত আছে আৰু বৰ্ডৰ কানেকশ্যন পাৱাৰ হাউচৰ লগত আছে তেনেকে আমি চাহ বনাওঁতেও তাত চেনি মিলাওঁ তো মিঠা হৈ যায় কিন্তু কিছুমান পদাৰ্থ যেতিয়া আমি মিলাই দিওঁ সেই আমি ভৌতিক পদাৰ্থৰ যুগ ইটো সিটোৰ লগত যোগ কৰা ইটো সিটোৰ লগত যোগ হয় কিবা এটা ৰূপ লয় নহয়নে কাম চলে 2 নম্বৰটো হৈছে মনৰ যুগ মনৰ এতিয়া আমি ইয়াত বহি আছো কিবা এটা কথা মনলৈ আহিলে সাপোজ আপোনাৰ বাচ্চা গুৱাহাটীত আছে ফোন কল আহিলে তো ফোন কলটো ৰিচিভ নকৰালৈকে আপোনাৰ মনটো কিন্তু চলি থাকে কি হৈছে কিয় বা ফোন কৰিছে কিবা প্ৰব্লেমছ হৈছে নেকি বা আমাৰ কোনোবা মিত্ৰ সম্বন্ধী যদি বাহিৰত থাকে বা আমাৰ অসমৰ বাহিৰত বা দেশত বাহিৰত কেতিয়াবা আমাৰ মনটো বাৰে বাৰে তালৈ গৈ থাকে আৰু চাবচোন তেনেকুৱাতে মানে যদি ফোন আহে সম্বন্ধী তেতিয়া মানে মই তোমাৰ কথা ভাবি আছিল এইটো হৈছে মনৰ যুগ যিকোনো কথা ধৰি লওক ক'বালৈ যোৱা কথা হওক বা কোন ব্যক্তিৰ কথা হওক 3 নম্বৰটো যেতিয়া আত্মাই কিবা এটা বিচাৰি বা ধন্যবাদ জনাবৰ কাৰণে বা কিবা এটা বিচাৰিবলৈ আমি ভগৱান স্মৰণ কৰোঁ শান্তি বিচাৰি হওক সুখ বিচাৰি হওক হে প্ৰভু হে ঈশ্বৰ হে গড আত্মাই যেতিয়া পৰমাত্মাক স্মৰণ কৰে আত্মাৰ যোগ যেতিয়া ভগৱানৰ লগত লাগে পৰমাত্মাৰ লগত লাগে ইয়াক কৈছে ৰাজযোগ ইয়াত বহুত ৰহস্য ৰাজ মানে এক প্ৰকাৰৰ কি ৰহস্য 2 নম্বৰ ৰাজ মানে হৈছে ৰজা মানে শ্ৰেষ্ঠ যুগ মানে যুগৰ ভিতৰত শ্ৰেষ্ঠ যুগ হৈছে ৰাজযোগ কিয়নো এই যুগৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি হয় আৰু সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি বুলি ক'লে আমি কি ভাবো বাৰু জীৱনত জীয়াই থাকিবৰ কাৰণে সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি কি লাগে আমাক শান্তি লাগে সুখ লাগে আৰু সেই সুখ শান্তি আমি সেই সৰ্বশ্ৰেষ্ঠ জনৰ পৰাহে প্ৰাপ্ত কৰোঁ মানে আত্মা পৰমাত্মাৰ সৈতে মিলিত হ'ব লাগিব হয় তাৰমানে আমাৰ বুদ্ধি যেতিয়া সৰ্বশ্ৰেষ্ঠ পৰমাত্মাৰ লগত কানেকশ্যন হয় হৈছে ৰাজযোগ মেডিটেশ্যন আৰু ব্ৰহ্মা কুমাৰীজত ৰাজযোগ মেডিটেশ্যন ধ্যান শিকোৱা হয় আচ্ছা আমি এতিয়া মেডিটেশ্যননো কি সেইটো বুজিলোঁ এতিয়া আপুনি এই মেডিটেশ্যনটো কৰিবৰ কাৰণে কিবা সময় বা বয়স এনেকুৱা কিবা আছে নেকি বা মই কোনটো সময়ত কৰিব লাগিব বা কেনেকুৱা ধৰণৰ বিধি বিধান আছে সেই বিষয়ে আপুনি অলপ কওকচোন প্ৰজাপিতা ব্ৰহ্মা কুমাৰীনো কি কয় আচলতে যেনেকে ভগৱানক স্মৰণ কৰাৰ কোনো সময় নাথাকে তথাপিতো কিছুমান সময় থাকে ধৰি লওক সেই সময়টো প্ৰকৃতিৰ হিচাপেও খুব ভাল আৰু তাৰ ভিতৰত চবতকে বেষ্ট টাইম হৈছে মৰ্ণিং আৰু আমি ইয়াত বিশেষকে অমৃত বেলা বুলি এটা সময় আছে ব্ৰহ্ম মুহূৰ্ত যিটো ব্ৰহ্মা কুমাৰীজতে নহয় আমাৰ প্ৰত্যেক ধৰ্মশাস্ত্ৰতে আপোনাৰ শিখ ধৰ্মতে হওক বা আমাৰ হিন্দু সনাতন ধৰ্মতো আছেই অমৃত বেলাৰ কথা মানে ব্ৰহ্ম মুহূৰ্তৰ কথা তো সেই সময়খিনি আচলতে প্ৰকৃতি খুব শান্ত হৈ থাকে আৰু আমিও মানে দিনভৰ কাম কৰি ৰাতি যেতিয়া শুওঁ আৰু ৰাতিপুৱা সময়ত ফ্ৰেছ হৈ যাওঁ তো ফ্ৰেছ হৈ যেতিয়া মন আৰু বুদ্ধি শান্ত হৈ থাকে
সেই সময়ত যেতিয়া আমি পৰমাত্মাক ধ্যান কৰিম তেন্তে নিশ্চয় তাৰ বেনিফিট বেছি হয় বয়স বা তেনেকুৱা কোনো কথা নাই সকলো বয়সে যেতিয়াৰ পৰা বুজি পায় সন্তানটিয়ে তেতিয়াৰ পৰা একদম বৃদ্ধ অৱস্থালৈকে যিকোনোৱে হ'লেও এই ৰাজযোগ অভ্যাস কৰিব পাৰে আৰু কৰিব লাগে সকলোৱে কৰিব লাগে কাৰণ বৰ্তমান সময়তো আমি দেখিছোৱে কি সৰু কি ডাঙৰ সকলোৰে মনত উদ্দেশ বা চাপ এটা পৰিছে এটা মানসিক চাপটো এটা ডাঙৰ সমস্যা আজি টাইপত হয় যি কি সৰু কি ডাঙৰ কোনো কথা নাই মানে প্ৰত্যেকে এটা মানসিক চাপৰ মানে আজি টাইপত যে বস্তুবাদী চিন্তাধাৰা সমাজখন ইমান মানে মেটেৰিয়েলিজমটো ইমান গ্ৰ' কৰিছে আৰু এই গোটেই চাৰিওফালে ধৰক উন্নয়ন হৈছে কিন্তু সমান্তৰালভাৱে মানুহৰ মানসিক চাপটো বৃদ্ধি পাই গৈছে সেই মানসিক চাপটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ময়ো ভাবোঁ এটা মেডিটেশ্যন এটা উত্তম মাধ্যম হয় সেইবোৰ কিছুমান বহুত পন্থা আছে আমাৰ হিন্দু সনাতনী পন্থাবিলাকৰ ভিতৰত সকলো ধৰ্মকে আঁকোৱালি লয় সকলো ধৰ্মকে আঁকোৱালি লয় হিন্দু মুছলিম শিখ ইছাই আদি সকলোকে সেই ধৰ্মলৈ মানে সেই পন্থালৈ আহ্বান কৰে এতিয়া প্ৰজাপিতা ব্ৰহ্মা কুমাৰীটো এনেকুৱা কথা আছে নেকি মই মানে ব্ৰহ্মা কুমাৰীজৰ যেতিয়া হেৰিবোৰ দেখোঁ পৰ্ট্ৰেট বা ফটোবিলাক দেখোঁ তেতিয়া মই দেখোঁ যে সকলো ধৰ্মৰ চিম্বল তাত থাকে এইটো এটা অলপ মানে কনফিউজিং আপুনি কওকচোন এইটো বিষয়ত ক্লিয়াৰ কৰক প্ৰথম কথা কি প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয় কোনো এটা ধৰ্ম নহয় মানে এনে শুনাত লাগে কিবা ধৰ্ম নেকি ব্ৰহ্মা কুমাৰী কিবা ধৰ্ম প্ৰচাৰ কৰিছে নেকি একেবাৰে নহয় যেটো মই ক'লোৱে যে এখন বিদ্যালয় হয় এখন আধ্যাত্মিক আৰু এখন মানে শৈক্ষিক সামাজিক শিক্ষা ব্যৱস্থা যে বৰ্তমান সমাজখনক আমি কিবা এটা লক্ষ্য দিব লাগে তাৰমানে সমাজটো আগৰ পৰাও আছিলে থাকিব কিন্তু বৰ্তমান সমাজ ব্যৱস্থাত কিছুমান আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰয়োজন হৈ পৰিছে তো বাকি বাহ্যিক দিশতো যেনেকৈ আপুনি কোৱাৰ ধৰণে বহুত উন্নত হৈছে নহয় নে আজিকালিতো আগৰ সমাজৰ দৰে নহয় মানে সায়েন্স এণ্ড টেকনলজি বহুত উন্নত আগুৱাই গৈছে হয় বিজ্ঞান প্ৰযুক্তি এটা চূড়ান্ত শিখৰলৈ উপনীত হৈছে সেই সময়ত মানুহৰ কিন্তু মানসিক উত্তৰণটো খুব বেছি এটা হোৱা নাই হয় সেইকাৰণে তেখেতসকলক কেনেকৈ আমি আধ্যাত্মিক জ্ঞান অলপ পোহৰ দি সমাজখনত সকলোৰ প্ৰতি ভাই দৃষ্টি যেনেকে কাৰণে বসুধৈৱ কুটুম্বকম যে আমি সকলোৱে হিন্দু মুছলমান শিখ ইছাই মিলি থাকি কেনেকে থাকিব পাৰোঁ আৰু সেইটো সম্ভৱ কেনেকে হ'ব যেতিয়া আমি আত্মিক দৃষ্টিত চাম যে আমি প্ৰত্যেকজন আত্মা সোল যে সুপ্ৰিম সোলৰ সন্তান পৰম পিতা পৰমাত্মাৰ সন্তান এক ঈশ্বৰৰ সন্তান তো সেইকাৰণে আপুনি যিখন ফটোৰ কথা কৈছে যে সৰ্বধৰ্মৰ মান্যতা ক'বলে নে সৰ্বধৰ্মৰ মান্যতা কিন্তু একে দেই তাত দেখাইছে ধৰি লওক আমি প্ৰথমতে যদি চাওঁ আমাৰ ভাৰতৰ দ্বাদশ জ্যোতিৰ্লিংগমৰ কথা চাওঁ ৰাম বা কৃষ্ণ এই সকলোৱে কিন্তু এটা জ্যোতিবিন্দুক ধ্যান কৰা দেখাইছে ৰামেশ্বৰ মন্দিৰ চাওক আপুনি তাৰপাছতে আপুনি নেপালত যদি আমি যাওঁ তাতো শিৱলিং অমৰনাথ সকলোতে মানে জ্যোতিবিন্দু কথা জ্যোতি পোহৰ এটা দেখাইছে ইয়াৰ বাহিৰে যদি আমি শিখ ধৰ্মক চাওঁ তাতো কিন্তু গুৰু নানকে কৈছে এক ওমকাৰ সৎ শ্ৰী অকাল সত্য চৈতন্য অকাল আৰু যদি আমি Jesus Christক চাওঁ তেখেতে ওপৰৰ ফালে ইশাৰা কৰিছে যে God is light I am son of the God বৌদ্ধিষ্ট ধৰ্মটো আপুনি চাব তাত এটা পোহৰক মানে কিন্তু
শান্তিক মানে শান্তিদাতাক মানে তেনেকে আমি যদি মুছলমান মানে ইছলাম ধৰ্মটো যদি চাওঁ তাত কয় খুদাই নূৰ লাইট এটা পোহৰ তো সেইকাৰণে ব্ৰহ্মা কুমাৰীজত সকলোকে লগত লৈ যে আমি বসুধৈৱ কুটুম্বকম হিন্দু মুছলমান শিখ ইসাই আপস में है हम भाई भाई তো সেই দৃষ্টিকোণ লৈহে ইয়াত সকলো আহে মানে দেই আমাৰ অসমত ধৰি লওক সকলো নাই কিন্তু যেনেকে আমাৰ অসমৰ বাহিৰত যিমানবোৰ ভাৰতৰ বাহিৰত যিবোৰ দেশত ব্ৰহ্মা কুমাৰীজৰ ব্ৰাঞ্চ আছে চেণ্টাৰ আছে বেছিভাগ খ্ৰীষ্টিয়ান আৰু মুছলিম কাণ্ট্ৰি দেশত সেইসকল ভাই ভনী আহে তেখেতসকলে একচেপ্ট কৰিছে কিয়নো ইয়াৰ মূল ব্ৰহ্মা কুমাৰীজৰ যিটো মূল জ্ঞান বা মূল মন্ত্ৰ মূল বীজ যদি আমি কওঁ সেয়া হৈছে কিন্তু আমি যে সকলোৱে এটা শক্তি আত্মা এনাৰ্জি আৰু আমি যে এটা পিচফুল এনাৰ্জি আপুনি হিন্দুৱে হওক মুছলমানেই হওক ধনী হওক দুখীয়া হওক সকলোকে কিন্তু পিচ লাগে শান্তি লাগে আৰু কনা পিচ অফ মাইণ্ড কেনেকে ৰাখিব পাৰি শান্তিৰ বাণীয়ে প্ৰজাপিতা ব্ৰহ্মা কুমাৰীয়ে হয় বিতৰণ কৰিছে আৰু আপোনাক জনাবলৈ পাই মোৰ ভাল লাগিব যে 2026 চনত ব্ৰহ্মা কুমাৰীজৰ অৰ্গেনাইজেশ্যনটোৱে 90 বছৰ পুৰা কৰিলে আৰু আমাৰ অসমতো মানে 50 বছৰ কমপ্লিট হ'ল অসমত আৰু অসমৰ বিশেষ দুটা সেৱাৰ হিচাপত আপাৰ আছাম আৰু লোৱাৰ আছামত মুখ্য কেন্দ্ৰ আছে যেনেকে আমাৰ আপাৰ আছামত তিনচুকীয়া মূল কেন্দ্ৰ তাৰ কানেকশ্যনত বাকীবোৰ চেণ্টাৰ আছেই ধৰি লওক আৰু লোৱাৰ আছামত গুৱাহাটী ৰূপনগৰ আৰু দুইটা জেগাৰে মানে পুৰা অসমতে 50 বছৰ পুৰা হৈছে കരുമനയാമം മാറി আপোনালোকৰ মুঠতে গোটেই পৃথিৱীত আপোনালোকৰ কিমান কেন্দ্ৰ আছে আৰু অনুগামী কিমান আছে হয় অনুগামী একেবাৰে ক'ব নোৱাৰি তাৰমানে কি হয় আপোনাৰ কম বেছিটো হৈয়ে থাকে দিয়কচোন কাৰোবাৰ ভাল লাগিছে ভাল নালাগিবও পাৰে এনেকুৱা কিন্তু মুঠ 140খন দেশত প্ৰায় 8,000 সেৱা কেন্দ্ৰ আছে 8,000 সৰু ডাঙৰ মিলাই কিন্তু তাৰ উপৰিও কিছুমান গাঁও এৰিয়া বাগান এৰিয়া তাতো সৰু কেন্দ্ৰ আছে যিবিলাক ধৰি লওক ৰেজিষ্ট্ৰেশ্যন নাই হোৱা কিন্তু তাত চলাই আছে চৰ্চা হৈ আছে ধৰি লওক স্কুল কলেজ জেল এইবিলাকতো কিছুমান স্কুলতো ৰেগুলাৰে বা কিছুমান জেল আছে য'ত ৰেগুলাৰে মেডিটেশ্যন শিকোৱা হয় আমাৰ চেণ্টাৰৰ দিদিসকল যায় বা ভাইসকল যায় তাত তেখেতসকলক মাৰ্গদৰ্শন কৰে अहम् आत्मा शान्तम् पवित्रता मम धर्मः आनन्दः मे स्वरूपम् ॐ शान्तिः আপুনি কওকচোন এটা বিশাল সংগঠন আমি ক'লেই এই বিশাল সংগঠনটো কেনেকৈ পৰিচালিত হৈছে বা এইটো এটা সংগঠন চলিবৰ কাৰণে এটা সংস্থা চলিবৰ কাৰণে ডেফিনেটলি আৰ্থিক কথাটো জড়িত হৈ থাকিব হয় তো এইটো ইমান এটা বৃহৎ সংগঠন কেনেকৈ চলিছে সকলোৰে প্ৰশ্নটোৱে আপুনি সুধিছে প্ৰায় মই ভাবোঁ সকলোৰে মনত এই প্ৰশ্নটো খুব আহে যে এই ব্ৰহ্মা কুমাৰী অৰ্গেনাইজেশ্যনটো কেনেকৈ চলে ক'ৰ পৰা পইচা আহে আচলতে ই এটা NGO টাইপ হয় যিহেতু এটা আধ্যাত্মিক
শিক্ষা অনুষ্ঠান আৰু ইয়াত আমি সকলোৱে নিজে মিলি কৰোঁ মানে ইয়াত আমাৰ এতিয়া ধৰি লওক বহুত অনুয়ায়ী আছে যেনেকে আপুনি সুধিছিলে মোক অলপ দেৰি আগতে বাৰু কিমান আছে তাতেতো লগভগ 50 লাখ ভাই বহন আছে 50 লাখ গোটেই পৃথিৱীতে তো ইয়াত আমি এতিয়া ময়ো ইয়াৰ এগৰাকী ষ্টুডেণ্টে হয় প্ৰথম মোৰ পৰিচয়টো ময়ো শিকি আছো প্লাছ যিহেতু মই ইয়াতে সমৰ্পিত ডেডিকেটেড তো মই শিকাওঁ মই পৰিচালনাও কৰোঁ মই দেখভালো কৰোঁ চেণ্টাৰটো কিন্তু মই নিজেও এগৰাকী অধ্যয়নত মানে মই আৰু জানিবৰ কাৰণে চেষ্টা কৰিছোঁ বুজিবৰ কাৰণে মই যে সাধনা কৰিছোঁ এতিয়া তেনেকে যিসকল এই অনুষ্ঠানটোৰ লগত জড়িত তেখেতসকলে সহযোগৰ ভাৱনাত ধৰি লওক এতিয়া মই জড়িত এটা NGO আমি সকলোৱে মিলি যেনেধৰণে কৰোঁ তেনেকে ইয়াত কোনোবাই শাৰীৰিকভাৱে কোনোবাই আৰ্থিকভাৱে আৰু কোনোবাই ধৰি লওক আৰ্থিকভাৱেও কৰিব পৰা নাই কিন্তু তেখেতে মানসিকভাৱে বহুত ছাপোৰ্ট কৰে তেখেতে আমাৰ দেশ ভাল কৰে আমাৰ শুভাকাংক্ষী বা আমাৰ বিভিন্ন ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে তেখেতসকলে কাম কৰে তো এক প্ৰকাৰৰ এইটো সকলোৱে মিলি এটা পাৰিবাৰিক অনুষ্ঠান আপুনি যদি ভালদৰে চাই দেখিব আজিলৈকে আমাৰ ব্ৰহ্মা কুমাৰ্যত যিমান বিশাল প্ৰগ্ৰাম নহওক কিন্তু আমি কাৰোৰ পৰা দান নিবিচাৰে সকলোৱে মিলিহে কৰে কিন্তু এই পৰিবাৰ আৰু এতিয়া আমাৰ পৰিবাৰ সদস্য ধৰি লওক 15 জন ভাল আৰ্থিকভাৱে সবল ভাই আছে তো তেখেতসকলে মিলি কৰে আৰু তাৰ ভিতৰতে দুজনৰ একেবাৰে একো নাই কিন্তু তেখেতেও শাৰীৰিক পৰিশ্ৰম কৰে তেনেধৰণে মানে কিন্তু আমি বাহিৰৰ পৰা নিবিচাৰোঁ কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আমি একেবাৰে বিচৰা নহয় সকলোৰে মাজত উৎকণ্ঠিত এটা প্ৰশ্ন আপোনাক সুধিব খুজিছোঁ এই প্ৰশ্নটো হ'ল প্ৰজাপিতা ব্ৰহ্মা কুমাৰী নামটোৱে মহিলা বা ঠিক বুজাইছে এই সংস্থাটো কেৱল মহিলাৰে সংস্থা নেকি ইয়াত পুৰুষৰ প্ৰৱেশ নাই নেকি এই কথাটো আপুনি অকণমান কওক আচলতে ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয় বুলি কওঁতে লাগে তেনেকুৱা কেৱল মহিলাৰ নেকি তেনেকুৱা নহয় আচলতে ইয়াত পুৰুষসকলৰো সমানেই ইয়াতে ভাগ আছে আমি কওঁ যে ইয়াৰ যিসকল পুৰুষ মানে যিসকল ভাই তেখেতসকলতো বেকবোন হয় তাৰমানে এগৰাকী নাৰীয়ে এটা কাৰ্য কৰিবৰ কাৰণে বেকবোন আমাৰ ভাইসকল হয় কিন্তু যেতিয়া আৰম্ভণি হৈছিলে এই বিদ্যালয়ৰ 1956 সেই সমাজ ব্যৱস্থা আৰু তেতিয়া এই ঈশ্বৰ বিশ্ববিদ্যালয়ৰ স্থাপক স্বয়ং নিৰাকাৰ মাধ্যমে মহিলাসকলক আধ্যাত্মিকতাৰ যিটো জ্ঞানৰ কলম তেখেতসকলৰ ওপৰত দিছিলে প্ৰথমতেতো ইয়াৰ নামটো আছিলে ওম ধ্বনি হৈছিলে ওম ধ্বনিৰে আৰম্ভ হৈছিলে তাৰ পাছতে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এটা নাম ৰাখিব লাগে যিহেতু 1950 কথা মই কৈছো গতিকে লাগে তেনেকুৱা নামটোৰ পৰা কিন্তু ইয়াত মহিলা পুৰুষ সৰু ডাঙৰ সকলোৰে সমান দিদি আপোনাক মই এটা
প্ৰশ্ন সুধিব গৈছোঁ প্ৰতিটো পন্থাৰ যিটো আধ্যাত্মিক চিন্তা চেতনাৰ মাজতো কিছুমান সত্য নিহিত হৈ থাকে কিছুমান উদ্দেশ্য নিহিত হৈ থাকে প্ৰতিটো পন্থাৰ যেনে আমাৰ সনাতনী হিন্দুসকলৰ যিটো ফিলচফি যিটো দৰ্শন সেই দৰ্শনটোৰ লগত ইছলামৰ লিংক ইছলামৰ দৰ্শনটোৰ লগত যদিও উদ্দেশ্য একেটাই কাৰ্যপন্থা বা দৰ্শনটো লিংক তো সেই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দৰ্শনটো সম্পৰ্কত আপুনি অলপ কওক ইয়াৰ অন্তৰ্নিহিত ফিলচফিটো কি আচলতে প্ৰথম কথা মই ক'ব বিচাৰিম যে আমাৰ ব্ৰহ্মাকুমাৰীজৰ কোনো বেলেগ দৰ্শন বা ফিলচফি নাই যেনেকৈ আমাৰ হিন্দু সনাতনৰ যিটো লক্ষ্য যিটো দৰ্শন যে আমাৰ ভাৰত এটা সময়ত হেভেন আছিলে স্বৰ্গ আছিলে মানে সত্যযুগ আছিলে আমি চবেই জানো আমাৰ শাস্ত্ৰটো লিখা আছে কলিযুগৰ শেষত পুনৰ সত্যযুগ আহিব ভাৰত আকৌ বিশ্ব গুৰু হ'ব আমাৰ ভাৰতৰ দৰ্শন কিমান যে শ্ৰেষ্ঠ আমাৰ ভাৰততে যে লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিলে আমাৰ ভাৰততে শ্ৰীকৃষ্ণ শ্ৰী ৰামৰ মানে খেলপাল দেখুওৱা হৈছে ৰাম ৰাজ্য দেখুওৱা হৈছে আজিলৈকে সকলোৱে বিচাৰে যে আমাৰ ভাৰত পুনৰ তেনেকুৱা এখন নতুন ভাৰত হওক যিখন ভাৰতত কোনো হাই কাজিয়া নাই দুখ নাই অশান্তি নাই য'ত কোনো মতভেদ নাই সকলোৱে মিলি জুলি যেনেকৈ প্ৰত্যেকজন নৰ নাৰায়ণৰ দৰে হওক প্ৰত্যেকগৰাকী নাৰী শ্ৰী লক্ষ্মীৰ দৰে হওক সেইটো প্ৰত্যেক ভাৰতবাসীয়ে বিচাৰে মই ভাবোঁ প্ৰত্যেক ধৰ্মৰ এইটোৱে লক্ষ্য এইটোৱে উদ্দেশ্য যে আমাৰ ভাৰত পুনৰ স্বৰ্গ হওক পুনৰ হেভেন হওক পেৰাডাইজ হওক ইনফেক্ট আপুনি যদি চাই মুছলমান ধৰ্মটো বা খ্ৰীষ্টিয়ান ধৰ্মটো হেভেনৰ কথা আছে কিন্তু খ্ৰীষ্টিয়ানসকলেও কিন্তু কয় যে ভাৰত হেভেন আছিলে জিছাছ খ্ৰীষ্টৰ জন্মৰ মানে ৩,০০০ বছৰ আগতে আকৌ মুছলমান ধৰ্মটো আমি যদি চাওঁ তাতো কিন্তু ফুলৰ বাগিচাৰ কথা আছে যে আমাৰ বশিষ্ঠৰ কথা আছে এতিয়া বশিষ্ঠ বা স্বৰ্গ যদি আমি চাওঁ ওপৰতো নহয় চাগে আমাৰ ভাৰততে যেতিয়া ইয়াতে লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিলে সেইখনকে স্বৰ্গ বুলি কোৱা হয় চাগে যেতিয়া শ্ৰীকৃষ্ণৰ দৰে বালক শ্ৰী ৰাধাৰ দৰে বালিকা এই ভাৰতত নাচিব গাব খেলিব সেইখনেই স্বৰ্গ নহয় জানো তো আমাৰ উদ্দেশ্য হৈছে মানে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যে আমি শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা আমাৰ ভাগ্য শ্ৰেষ্ঠ বনোৱা আৰু আমাৰ ভাগ্য শ্ৰেষ্ঠ হোৱা মানে ভাৰতৰ ভাগ্য শ্ৰেষ্ঠ হোৱা ভাৰতক পুনৰ এখন নতুন ভাৰত স্বৰ্ণিম ভাৰত যাক আমি ক'ব পাৰোঁ যে গল্ডেন দুনিয়া মানে স্বৰ্ণিম ভাৰত আমি বনাব লাগিব আৰু তাৰ কাৰণে প্ৰথমতে আমি নিজকে তেনেকুৱা শতগুণী বনাব লাগিব 7টা গুণৰ অধিকাৰী বনাব লাগিব আৰু সেয়া সম্ভৱ যেতিয়া আমি ৰাজযোগ অভ্যাস কৰিম যেতিয়া আমি পৰমাত্মাৰ লগত সম্বন্ধ কৰিম তেতিয়াহে যিহেতু পৰমাত্মা শান্তিৰ সাগৰ পবিত্ৰতাৰ সাগৰ সুখৰ সাগৰ জ্ঞানৰ সাগৰ শক্তিৰ সাগৰ আনন্দৰ সাগৰ যাৰ কাৰণে পৰমানন্দ তো যেতিয়া আমাৰ বুদ্ধি যোগ পৰমাত্মাৰ লগত লগাম পৰমাত্মাৰ গুণ আৰু শক্তি আমাৰ আত্মালৈ ট্ৰান্সফাৰ হয় যেনেকৈ আমাৰ সন্তানৰ DNA দেউতাক মাকৰ লগত মেচ কৰে তেনেকৈ পৰমাত্মাৰ গুণ আত্মাত আছে অলৰেডি আছে কিন্তু তাক আকৌ পুনৰ উত্থান কৰিবৰ বাবে মানে চাৰ্জ কৰিবৰ কাৰণে আমি মেডিটেশ্যনৰ দ্বাৰা আমি ভাৰতখনক পুনৰ তেনেকুৱা বনাবৰ কাৰণে আমাৰ গোটেই পৰিয়ালে আমি সকলোৱে কাৰ্যৰত হ'ব লাগিব এটা যোগাত্মক চিন্তাৰে আজি আমি আমাৰ এই আলোচনা সমাপ্ত কৰিব কৈছোঁ আপুনি কোৱাৰ দৰে আপোনাৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী সংগঠনে এখন স্বৰ্ণীল ভাৰত সৃষ্টি কৰক এখন স্বৰ্ণীল পৃথিৱী সৃষ্টি কৰক এখন শান্তিময় বিশ্ববাসীলৈ উপহাৰ দিয়ক এই কামনাৰে আজি আমাৰ এই আলোচনা সমাপ্ত কৰিছোঁ
ধন্যবাদ আপোনাক পুনৰ লগ পাম ওম শান্তি ঔষধ